নমস্কাৰ বন্ধুসকল আহিব ধৰা দিনবোৰত যদি আপোনালোকে পাই ক্ৰিপ্টোকাৰেন্সি নিজৰ মতে উইথড্ৰ বাই আৰু সেল কৰিব খোজে তেনেহলে আপোনালোকে পাই নেটৱৰ্কত লকআপ পাৰ্চেন্টেজৰ বিষয়ে ভালদৰে বুজিব লাগিব লকআপ ৰেটৰ বিষয়ে বুজিব লাগিব আৰু তেতিয়াহে তাক নিজৰ প্ৰয়োজন অনুসৰি সেট কৰি ল'ব পাৰিব আৰু তেতিয়া আপুনি আপোনাৰ আৱশ্যক অনুসৰি পাই কইন উইথড্ৰ কৰিব পাৰিব পাই এটা সমীক্ষা দেখা গৈছে যে পাই লকআপ ৰেটৰ বিষয়ে 50% সদস্যই নাজানে অৰ্থাৎ তেওঁলোকে তাক সেট কৰাই নাই ইয়াৰ ফলত তেওঁলোকে সময়ত লগা ধৰণে পাই কইন উইথড্ৰ কৰিব নোৱাৰিব পাৰে গতিকে পাই লকআপ ৰেটৰ বিষয়ে জনাটো বহুত জৰুৰী আহক আমি পাই লকআপ ৰেটৰ বিষয়ে আলোচনা কৰোঁ প্ৰথমে এপৰ সোঁফালে ওপৰৰ তিনিটা ডটত ক্লিক কৰিব তাৰ পিছত মেইনেটত ক্লিক কৰিব তাৰ পিছত 3 নম্বৰ অপচন কনফিগাৰ লকআপ ৰেট ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে স্ক্ৰিনত দেখুৱাৰ দৰে দেখিবলৈ পাব যিসকলে ইয়াক চাই বুজি পাইছে তেওঁলোকে নিজৰ আৱশ্যক মতে সেট কৰি লৈছে যিটো আহিব লগা দিনত তেওঁলোকৰ বাবে লাভজনক হ'ব কিন্তু যিসকলে ইয়াক বুজি পোৱা নাই তেওঁলোকে বুজি পোৱাটো আৱশ্যক ইয়াত দুটা পাৰামিটাৰ দিয়া আছে লকআপ পাৰ্চেন্টেজ আৰু লকআপ ডিউৰেশ্যন প্ৰথমতে এই দুটা কি বুজিব লাগিব ইয়াত দেখিব ওপৰত 50% আৰু তলত 6 মান্থ সেট কৰা আছে অৰ্থাৎ মোৰ হাতত যিমান কইন আছে তাৰ 50% কইন ছমাহৰ বাবে এই এপ্লিকেশনত লক হৈ থাকিব আৰু আমি সেইখিনি কইন উইথড্ৰ কৰিব নোৱাৰো আপুনি যদি 90% লকআপ পাৰ্চেন্টেজ কৰি দিয়ে তেনেহলে আপোনাৰ মুঠ কইনৰ 90% আপুনি ছমাহৰ বাবে উইথড্ৰ কৰিব নোৱাৰে আকৌ যদি লকআপৰ ডিউৰেশ্যন 3 ইয়াৰ্স কৰি দিয়ে তেনে আপুনি মুঠ কইনৰ 90% 3 বছৰলৈ উইথড্ৰ কৰিব নোৱাৰে এতিয়া কিছুমানে সুধিব পাৰে তেনেহলে আমি লক কৰিলেনো কি লাভ লক নকৰিলে ভাল দেখোন আমাৰ কিছুমানে ভাবিব যিমান সোনকালে এপৰ পৰা পাই কইন উইথড্ৰ কৰিব পাৰি আৰু বিক্ৰী কৰিব পাৰি সিমানেই লাভ তেনেহলে পাই নেটৱৰ্কে এই ব্যৱস্থা কিয় ৰাখিছে চাওক প্ৰকৃততে পাই নেটৱৰ্কে এই ব্যৱস্থা ৰখাৰ উদ্দেশ্য আছে ইয়াৰ ফলত বজাৰত পাই পৰিমাণ কম হলে পাই ডিমাণ্ড বাঢ়িব আৰু ইয়াত মূল্যৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব আৰু পাই মূল্য বেছি হোৱা দেখিবলৈ পোৱা যাব সেয়েহে পাই নেটৱৰ্কে লকআপ ব্যৱস্থা ৰাখিছে হয়তো যি পাওঁ সেয়ে হ'ব বুলি ভাবি বহুত মানুহে লক কৰিব পাৰে কিন্তু কথা হ'ল ইয়াৰ ফলত কি লাভ হ'ব এতিয়া আমি চাওঁ লক কৰিলে কি লাভ হয় আৰু কি কেনে ধৰণে লক কৰা উচিত ধৰক আপুনি 50% কইন ছমাহলৈ লকআপ ৰাখিলে আপোনাৰ 5% মাইনিং নিজে নিজে বাঢ়িব KYC বোৰ হৈ যোৱাৰ পিছত যেতিয়া ই কোনো প্লেটফৰ্মত লিস্টিং হ'ব অৰ্থাৎ লাউঞ্চিং হ'ব তেতিয়া মাইনিংৰ পৰিমাণ বহুত কমি যাব হয়তো মাহেকত এটা কইন মাইনিং হ'ব যদি আমি বেছি কইন লক কৰোঁ তেতিয়া মাইনিং ৰেট নিজে নিজে বাঢ়ি যাব গতিকে লাঞ্চিং হোৱাৰ পিছত লকআপ নকৰাসকলে মাইনিং ৰেট কমি যোৱাৰ বিপৰীতে যিসকলে লকআপ কৰিব তেওঁলোকৰ মাইনিংৰ স্পীড লকআপ বুষ্ট দেখুৱাৰ দৰে বাঢ়ি থাকিব চাওক কিমান ইয়াৰ গুৰুত্ব গতিকে লাঞ্চিং আৰু লিষ্টিঙৰ পিছত যদি আপুনি বেছি PI কইন অৰ্জন কৰিব খোজে আপুনি ইয়াক ফলপ্ৰসূভাৱে সেট কৰা উচিত ইয়াক কৰাৰ এইটোৱে লাভ আপুনি 25% দুসপ্তাহভাৱে কৰিলে 5% মাইনিং স্পীড বাঢ়িব গতিকে আপোনাৰ হাতত বেছি কইন নাহে যদি পাই কইনৰ মূল্য বিটকইনৰ দৰে হোৱা দেখা যায় তেনেহলে ই কিমান লাভজনক হ'ব বাৰু বহুতে মোক কয় আমি যদি ফ্ৰী বিটকইন কিছু পালোহেঁতেন তেনেহলে এতিয়া কোটিপতি হৈ গলোহেঁতেন ইয়াৰ বাবে ধৈৰ্য লাগিব বিটকইনৰ এই মূল্য শূন্যৰ পৰা একেদিনে হোৱা নাই বহুত বছৰ লাগিছে গতিকে পাই কইন লকআপত ৰাখিলে বেছি দাম পোৱাৰ আশা কৰিব পাৰে আৰু এটা কথা পাই অকল এটা ক্ৰিপ্টোকাৰেন্সিয়ে নহয় ই এটা আধুনিক ৰবটিক টেকনলজি নিৰ্ভৰ ক্ৰিপ্টোকাৰেন্সিৰ এক ৰিভলিউচন ইয়াক আপুনি সাধাৰণভাৱে নল'ব আৰু ইয়াৰ বিষয়ে নজনা মানুহৰ কথাত গুৰুত্ব নিদিব আপুনি যদি ভাবে লিস্টিং হোৱাৰ পিছত আপোনাৰ মাইনিং বা উপাৰ্জন হৈ থাকে আমি এই লকআপ বুষ্টৰ সহায় লোৱা উচিত ই অৱশ্যে আপোনাৰ নিজৰ আৱশ্যকতাৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ বাবে সকলোতকৈ ভাল 50% এবছৰৰ বাবে বা 90% ছমাহৰ বাবে বা এবছৰৰ বাবে 100% নকৰাই ভাল 10% ব্যৱহাৰ কৰিব পৰাকৈ ৰাখিলে ইয়াক ট্ৰেড কৰিবলৈ শিকিব আপোনালোকৰ পৰিয়ালত যদি কেইবাজনৰ একাউণ্ট আছে তেতিয়া সকলোৰে প্ৰয়োজন অনুসৰি বেলেগকৈ লকআপ বুষ্ট কৰিব পাৰে তেনে ক্ষেত্ৰত এটা 3 বছৰ কাৰণে লকআপ বুষ্ট কৰিলে আপোনালোকৰ হাতত বহুত পাই কইন আহি যাব আৰু তেতিয়ালৈ হয়তো দামো বাঢ়িব আশা কৰোঁ আপোনালোকে লকআপ বুষ্টৰ কিয় প্ৰয়োজনীয় কেনেকৈ কৰে আৰু কেনেকৈ কৰিলে আপোনাৰ ভাল হ'ব সেইটো বুজি পালে গতিকে মই আশা কৰিম আপোনালোকে লকআপ বুষ্ট কৰিব যে আগলৈ আপোনালোকৰ সুবিধা হ'ব মোৰ এইটো এটা বহু দিনৰ পৰি থকা অকণমানি চেনেল আশা কৰোঁ সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহ যোগাব এই বিষয়ে নতুন তথ্য দিবলৈ মই সদায় চেষ্টা কৰি যাম
ধন্যবাদ।